নমস্কাৰ, মই মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এটা বনাম আমি চিম্পল চিকেন ৰেচিপি। প্ৰথমতে আমি চিকেনখিনি সৰু সৰু টুকুৰা কৰি কাটি লৈছোঁ। কাটি লৈ ধুই লৈছোঁ। এতিয়া পিঁয়াজ কাটিছোঁ, নহৰু আৰু আদা পেষ্ট কৰি লৈছোঁ, বিলাহী কাটি লৈছোঁ। এতিয়া আমি কেৰাহীটো গৰম কৰি তেল দি দিছোঁ। অকণমান সময় তেলখিনি গৰম হোৱাৰ পিছত জলকীয়া কাটি লৈ পিঁয়াজখিনি বহাই দিছোঁ তেলত। তাৰপিছত আমি পিঁয়াজ আৰু জলকীয়াখিনি ভাজি লওঁ। অকণমান সময় ভাজি লোৱাৰ পিছত পিঁয়াজ আৰু জলকীয়াখিনি যেতিয়া ৰঙচুৱা টাইপ হ'ব, তাত আমি আদা নহৰুখিনি একেলগে দি দিম আৰু কাটি থোৱা বিলাহীখিনিও দি দিম। এতিয়া আমি অকণমান ভাজি লওঁ। অকণমান আদা নহৰু থৈ দিছোঁ পিছত দিয়াৰ কাৰণে। এতিয়া আমি ইয়াত গৰম মছলা দি দিছোঁ, জিৰা গুড়ি দি দিছোঁ, এয়া হৈছে ধনিয়া গুড়ি। আমি একেলগে গোটেইখিনি ভাজি ল'ম আৰু হালধি দি দিম। এতিয়া আমি মাংসখিনি বহাই দিম। এতিয়া আমি গোটেইখিনি মিক্স কৰি লৈ ভাজি থাকিম। আকৌ অকণমান গৰম মছলা দি দিছোঁ। অকণমান ভাজা হোৱাৰ পিছত এতিয়া অকণমান ভাজি আলু কাটি থোৱা আলুখিনি একেলগে বহাই দিম। তেতিয়াহে আলুখিনি ভালদৰে সিজিব। এতিয়া আমি ভাজি থাকিম গেছটো কিন্তু একদম চিমত দি থ'ব দেই। এতিয়া আমি যিমান প্ৰয়োজন হয় নিমখখিনি দি দিম। আপোনালোকৰ সোৱাদ অনুযায়ী ইউজ কৰিব পাৰিব নিমখ। এতিয়া আকৌ আমি ভাজিম। এতিয়া দেখিছে